নমস্কাৰ আপোনালোক সকলোকে মই জৰিয়ে মোৰ ইউটিউব চেনেল জেবি ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ফুলকবিৰ সৈতে ভাঙন মাছৰ এখন খুবেই সোৱাদ লগা আঞ্জা। তেন্তে আহক পলম নকৰি ভিডিঅ'টোৰ মাজলৈকে আগবাঢ়োঁ। এয়া মই মাছ ফ্ৰাই কৰি আছোঁ। সম্পূৰ্ণ ফ্ৰাই কৰাখিনি দেখুৱাই নাথাকোঁ আৰু মই হাফ ফ্ৰাই কৰি লৈছোঁ মাছখিনি। আৰু এইখিনিতে এটা অনুৰোধ, যিসকলে নতুনকৈ মোৰ ভিডিঅ' আজি চাই আছে তেওঁলোকে শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব দেই, আৰু এটা লাইক কৰিব আৰু কমেণ্টো কৰিব। ইয়াৰ প্ৰথমতে মই বিলাহী, ফুলকবি আৰু আলু এনেদৰে এটা পাত্ৰত লৈ লৈছোঁ। আৰু ফুলকবিখিনি মই এনেদৰে ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। বিলাহীটো মাজত অকণমান অকিয়াই দিছোঁ এনেদৰে কটাৰীৰে। বিলাহী এটা আৰু এফালহে আছে তাতে। আলুখিনি সম্পূৰ্ণ হাফ বইল কৰি ল'ম। এনেদৰে ফুলকবি বা বন্ধাকবি এনেদৰে অকণমান কাটি লৈ পেলাই গৰম পানীত ৰাখিহে আপোনালোকে খাব লাগে, কাৰণ নহ'লে গেছৰ প্ৰব্লেম হৈ যায় মানুহৰ বহুতৰে। আজিকালি যিহেতু শাকবিলাকত ভালেখিনি ঔষধ ব্যৱহাৰ কৰে নহয় জানো, এইটোতো সকলোৱে জানেই, কাৰণ সকলো আজিকালি স্বাস্থ্যৰ প্ৰতি সচেতন। তথাপিও মোৰ ক'বলগীয়া বা কৰণীয় হিচাপে মই আপোনালোকক জনাই দিলোঁ। মোৰ এতিয়া এইখিনি বইল কৰা হৈ গ'ল। বইল মানে কি আৰু, মই এইখিনি অকণমান গৰম পানীত দি লৈছিলোঁ এইখিনি, নহ'লে আজিকালিতো জানেই এইবিলাকত কিমান সাৰ প্ৰয়োগ কৰা হয়। সেইটো কাৰণে বিলাহী আৰু ফুলকবিখিনি এনেদৰে মই অলপ গৰম পানী দি উতলাই ল'লোঁ। সম্পূৰ্ণ সিজিবলৈ দিয়া নাই, অলপো সিজা নাই, তেনেকৈ অকণ মই গৰম পানী ধুই লোৱাৰ দৰেহে লৈছিলোঁ। এতিয়া এইখিনি মোৰ হৈ গ'ল। বিলাহীকেইটা মই পেষ্ট বনাই ল'ম, ইয়াৰ লগতে আদা আৰু নহৰুখিনিও পেষ্ট বনাই ল'ম। ইয়াতে এতিয়া মই এইখিনি আদা আৰু নহৰু লৈছোঁ এইখিনি, আৰু এটা জলকীয়া। এতিয়া এইখিনি মই ইয়াত দি দিছোঁ, লগতে জলকীয়াটো দি দিলোঁ। আৰু বিলাহীটো ইয়াত দেখিছেনে, বাকলিটো খুব ধুনীয়াকৈ এৰখাই গৈছে। সেইখিনি মই এৰুৱাই ল'লোঁ। বিলাহীটো এতিয়া মাজতে এনেদৰে কটাৰীখনে অকণমান কাটি দিওঁ আৰু ঠাণ্ডা হ'বলৈ অকণমান দেৰি ৰাখি দিম। গৰমে গৰমে মিক্সিত দি দিব নালাগে। এনেদৰে কাটি দিছোঁ অকণমান, কাৰণ সিজিয়ে আছে বিলাহীটো। বাকী যিডোখৰ লৈছিলোঁ সেইডোখৰ এনেদৰে এৰুৱাই লৈছোঁ বাকলিখিনি। এতিয়া মোৰ এইখিনি হৈ গ'ল। এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম এনেদৰে। এইখিনি এবাৰ পিচি ল'ম। এইখিনি মোৰ পিচা হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই এইখিনি ইয়াত ছাইডতে ৰাখি দিওঁ। আৰু এইখন কেৰাহীতে মই মাছ ভাজিছিলোঁ, মাছৰ তেল আছে, জ্বলাই লৈছোঁ আৰু কেৰাহীখন পাতি দিছোঁ। তেলখিনিয়ে লৈছোঁ, কাৰণ এইখিনিতো পেলাই দিব নোৱাৰি, ভালেখিনি তেল থাকিলে মাছখিনি ভাজোঁতে। এতিয়া এইখিনি তেলতে মই বাকী বস্তুখিনি দি দিম, আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। এতিয়া তেলখিনি গৰম হৈ গ'ল, যিহেতু আগতে মাছ ভজাই আছিলে। ইয়াতে মই এতিয়া মেথি গুটিকেইটা দি দিলোঁ। মেথি গুটিকেইটা দিয়াৰ পিছতে মই পিঁয়াজখিনি দি দিছোঁ। মাছ ভজাৰ কাৰণে তেলটো অকণমান ৰঙচুৱা নিচিনা দেখিছে, অইনখিনি হয়। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈ ভাজি ল'ম। অকণমান ইয়াতে এতিয়া নিমখ দি দিম চামুচখনেৰে, কাৰণ পানী দিলে আৰু অকণমান দিব লাগিব বুলি। এতিয়া এইখিনি লৰাই লওঁ ভালদৰে। মাছত মেথি দিলে ভাল লাগে খাবলৈ, নহয় জানো? গোন্ধটো মই বৰ ভাল পাওঁ। আপোনালোকে এনেকৈ মাছ বনালে মানে মেথি দিয়ে নে নিদিয়ে জনাবচোন। পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে। এতিয়া মই যিখিনি টমেটো পিউৰি বনাই ৰাখিছিলোঁ সেইখিনিও দি দিম। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই ইয়াতে টমেটো পিউৰিখিনিও এড কৰি দিম। ইয়াত এতিয়া পানী অলপ দি পেলাই দি দিম সেইখিনি। বাতিটো আখুলাই পেলাই মই এতিয়া ইয়াত দি দিছোঁ। আৰু এতিয়া এইখিনি অকণমান মিডিয়াম ফ্লেমত মই ভাজি ল'ম। আৰু এইখিনি ভজা হোৱাৰ পিছতে ইয়াতে মছলাখিনি দি দিম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। শুকান মছলাৰ ভিতৰত ৰেড চিলি পাউডাৰ এই চামুচখনেৰে আধা চামুচ, আৰু ধনিয়া পাউডাৰ এই চামুচখনেৰে অলপমান দিছোঁ, সম্পূৰ্ণ আধা চামুচো নহয়। অকণমান জিৰা গুড়ি আৰু লগতে অকণমান মিট মছলা দি দিছোঁ।
আৰু আটাইখিনি মছলা দিয়াৰ পিছত চব্জিখিনি দিয়াৰ পিছত এটা মই মছলা ব্যৱহাৰ কৰিম সেইটো আপোনালোকক পিছতহে কম গতিকে চাই থাককচোন মই কি মছলানো দিছোঁ আৰু খাবলৈ সঁচাকৈয়ে বহুতেই টেষ্ট হয় তেনেকৈ দিলে মছলাখিনিৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰিছে ইয়াতে এতিয়া মই ফুলকবিখিনি দি দিম এইবিলাক মই এনেদৰে দি দিছোঁ ডাঙৰ ডাঙৰকৈ এনেও সিজি যাব ফুলকবি কিবা দিলোঁ আলু কেইটুকুৰাও মই দি দিছোঁ আৰু এতিয়া এইখিনি ভালদৰে লৰাই দিম আৰু ইয়াতে মই এনেদৰে মছলাখিনিতে আলু আৰু ফুলকবিখিনি ভালদৰে সিজিবলৈ দিম কাপত আৰু এতিয়া এইখিনি মই ঢাকন লগাই দিছোঁ এইখিনি মই এতিয়া 3 মিনিটমান এনেদৰে সিজিবলৈ দিম কম জুইতে এতিয়া ইয়াতে পুনৰ এবাৰ দাঙি চাইছোঁ মই এইখিনি ভালদৰে তেলটো ওলাই আহিছে ইয়াৰ পৰা এইখিনি ইয়াতে পানী দিব পৰা হৈ গ'ল মই যে কৈছিলোঁ এটা মছলা দিম বুলি এতিয়া সেই মছলাটো মই ইয়াতে দি দিম আৰু সেই মছলাটো হৈছে বিৰিয়ানী মছলা যিহেতু তাত সকলোবিলাকে দিয়া থাকে সেইটো কাৰণে তাৰ অলপমান দিছোঁ এনেদৰে দি চাবচোন আপোনালোকে বহুতেই ভাল লাগে অকল বিৰিয়ানী বনালে যে দিব পাৰি তেনেকুৱাটো নহয় চবতে দিব পাৰি তাৰো অকণমান দি দিছোঁ তেতিয়া খুবেই ধুনীয়া হয় ফ্লেভাৰটো মাছৰ জোলকণ খাবলৈ সঁচাকৈ বহুতেই ভাল লাগে এবাৰ এনেদৰে দি চাবচোন আপোনালোকে যদি এনেদৰে দিয়া নাই এতিয়া গেছটো বঢ়াই লৈছোঁ আৰু ইয়াতে মই পানী মই জোখ অনুযায়ী দিয়া নাই আৰু এনেদৰে গৰম কৰি লৈছোঁ গৰম কৰি পেলাই ইয়াতে দি দিলোঁ পানী এতিয়া জোখ অনুযায়ী আৰু অকণমান দি দিছোঁ চামুচখনেৰে অলপমান দিছোঁ হৈ যাব নেকি এতিয়া এইখিনি ভালদৰে মই উতল আহিবলৈ এখন ঢাকনেৰে ঢাকি দিম আৰু গেছটো মই বঢ়াই ৰাখিছোঁ এতিয়া এইখিনি মই 6 মিনিটমানৰ কাৰণে উতলিবলৈ দিম মাছ এয়া মই ফ্ৰাই কৰি ৰাখিছোঁ ইয়াৰে এতিয়া মই 4জনী দি দিম মাছ যিহেতু আমি মানুহ 2জনহে মাছকেইজনী দি দিলোঁ এতিয়া ভালদৰে মাছখিনি উতল আহিবলৈ দিম আৰু ঢাকনখন লগাই দিছোঁ এইখিনি 5 মিনিটমান এনেদৰে উতল আহিবলৈ দিম তাৰপিছত ঢাকনখন আঁতৰাই চাইছোঁ ধুনীয়াকৈ শুকাই আহিছে আৰু ইয়াতে মই এইখিনি কাটি থৈছিলোঁ ধনিয়া ওপৰত মই দি দিছোঁ এতিয়াতো ধনিয়াৰ ছিজন হয় সেইটো কাৰণে আৰু ধনিয়াখন দিলে মাছৰ জোলখন খাই ভাল লাগে নহ'লেও কোনো কথা নাই আপোনালোকে মান ধনিয়াও দিব পাৰে আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ আপোনালোকে আজিৰ ৰেচিপিটো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'বলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো আগৰ পৰা চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আজিলৈ বাই বাই